এভৰিৱান স্বাগতম জনাইছোঁ মই মোৰ অন্য এটি ভিডিঅ'লৈ আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু ময়ো ভালে আছোঁ বহুত দিনটো আপোনালোকৰ মাজলৈ একো ভিডিঅ' অনাই হোৱা নাই চ' ভাবিলোঁ যে কি আজি এটা বিশেষ দিনত আৰু বিশেষ সময়ত আপোনালোকৰ মাজলৈ ভিডিঅ' আপলোড দিম আৰু সবিশেষটো একো নাই বাট যিহেতু আমাৰ স্কুলতে লুইট পৰীয়া হৈ আছে এইকেইদিন আজি হৈছে ফাইনেল ডে চ' কি হয় আপোনালোক গোটেইখিনি দেখাবৰ কাৰণে চেষ্টা কৰিম আৰু এতিয়া অলপ প্ৰগ্ৰেম হৈ আছে সেইবোৰো দেখাম আপোনালোকে চাই যাব আৰু চাই কেনেকুৱা পাই জনাব প্লিজ বেকগ্ৰাউণ্ডৰ চাউণ্ডটোৰ কাৰণে বেয়া নাপাব আৰু এতিয়া আহি হাই দিয়া আৰু আহি আছে ফ্ৰেণ্ডছবোৰ মই আপোনালোকক সকলোকে দেখাম আৰু এতিয়া অলপ বেকগ্ৰাউণ্ড চৰি এতিয়া অলপ বেক কেমেৰা কৰি দিছোঁ আপোনালোকে চাওক Hello guys. Aru kiba koa ki hello guys kole hobo niki? Channel like subscribe koribo. O subscribe koribo. Dia bhal lagibo na amatu bohi. Bisi kabi. এখন বিষয়ে আমার ভিডিওর পৰা ভাল পোৱা শ্ৰদ্ধা ভক্তি ফুলাম চাবলৈ আপোনালোকে দিছোঁ ঈশ্বৰৰ মানে কোনে ৰাখক আশীৰ্বাদ কৰিব যাতে আমাৰ অনুষ্ঠানটি আকৌ অধিক আকৰ্ষণীয় হৈ উঠে বৰ্ষ পূৰ্ণ কৰি আজি তৃতীয় বৰ্ষৰ পূৰ্ণ বৰ্ষ কৰি কৰ্মশালাৰ আজিৰ এই সফল সমাপ্তিৰ অনুষ্ঠানত সাংস্কৃতিক অনুষ্ঠানত আমি আমন্ত্ৰণ জনাইছিলোঁ অসমৰ আমাৰ এটা বৰ্তমানৰ জনপ্ৰিয় কণ্ঠশিল্পী কোকিলকণ্ঠী গায়িকা গীতাঞ্জলি দাস লুইট পৰীয়া সংগীত মহাবিদ্যালয় আমি মন্তব্য লাভ বুলি তৃতীয় বৰ্ষত বৰপতি পূৰ্ণ কৰিলোঁ এই তৃতীয় বৰ্ষপতিৰ উপলক্ষে আয়োজিত কৰ্মশালা চলালে সংগীত আৰু আধুনিক প্ৰতিযোগিতা এই প্ৰতিযোগিতাৰ আজি সফল সমাপ্তি এনে পবিত্ৰ অনুষ্ঠানত আপোনাক আমি লগ পাই সঁচাকৈ আনন্দিত উৎসাহিত আৰু অনুপ্ৰাণিত এই মহাবিদ্যালয়ৰ সুফল এখনি ফুলাম গামোচা আৰু এটা অসমীয়া জাতিৰ প্ৰতি জাপি আপোনাক আজিলৈ প্ৰয়াস কৰিছোঁ আদৰিছোঁ সম্পাদক মৃগেন ডেকা আৰু সভাপতি মই সভাপতি ডাঙৰীয়ালৈ মাইক্ৰফোন আগুৱাই দিছোঁ আচলতে অসমৰ জনপ্ৰিয় মোৰ নিজৰো খুব বেছি ভাল লাগিছে আচলতে বিবেকদা ইতিমধ্যে ক'লেই একেবাৰে ঘৰুৱা এটা সম্পৰ্ক মালৈবাৰীলৈ যেতিয়াই আহোঁ আমি এই অঞ্চললৈ যেতিয়াই আহোঁ এইফালে এপাক নোসোমোৱাকৈ নাযাওঁ আৰু লুইট পৰীয়া সংগীত মহাবিদ্যালয়ৰ লগত আচলতে যদিও মই প্ৰত্যক্ষভাৱে জড়িত নহয় তথাপি জন্ম লগ্নৰে পৰা সদায় আছোঁ আৰু খুব ভাল লাগিছে আজি তৃতীয় বৰ্ষপূৰ্তিত উপস্থিত হৈছেহি
আৰু আগন্তুক সময়তো উত্তৰ কামনা কৰিছোঁ লুইত পৰীয়া সংগীত মহাবিদ্যালয়ৰ পৰা যাতে অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনত বহুতো উজ্জ্বল নক্ষত্ৰ জিলিকি উঠে তাৰে কামনা কৰিছোঁ আৰু বিশেষভাৱে এই মহাবিদ্যালয়খনৰ লগত জড়িত সকলো শিক্ষক শিক্ষয়িত্ৰী তথা সমূহ কৰ্মকৰ্তা সকলো শুভাকাংক্ষীলৈ আজিৰ এই বিশেষ দিনটিত মই আন্তৰিক শুভকামনা জনাইছোঁ আটাইলে আমাৰ সকলোৰে মৰমৰ লুইত পৰীয়া সংগীত মহাবিদ্যালয় দীৰ্ঘায়ু কামনা কৰিছোঁ ল'ৰাটোৰ কি
খাবাইছে কোৱাৰ কাৰণে পাহিয়ে মুখখন ঢাকি লৈছে গাইজ কিমান লাজ কৰিছে খাব অহা কথা কোৱাৰ কাৰণে তো এতিয়া ভাত খাবৰ কাৰণে লৈছোঁ ভাত খাই লওঁ তাৰপাছত আপোনালোকৰ ভিডিঅ'খিনি কণ্টিনিউ কৰি আছোঁ হাসি গৃহতে খাতে দিনে রাতি বইয়া মোর খেতির হেজারম মনে বইয়া মোর খেতির হেজারম মনে আকুয়ারি ধরিছে একই খতম এহে ধুলে বকরে এহে হিয়া রুমেরে দেখায় না ছবি Terpile sabote Omay dusugi Khando pita kuli Aru thosina bhaji Usori kabo ahi Jodore divi Terpile sabote Barabar Patkam jai banasu Aru Bhajiban Tangalu Mano Mujina Sumaya na bole Tuna Jena Sakit Nisa Bhavat Bina Terpile ঠিক আছে মই হে কৰি দিয়ে যাব তোরা হয় যদি তোমার
এভৰিৱান এতিয়া আমি আহিছোঁ নেক্সট ক'ত আহিছে আকাশ কৈ দে কৰিবলৈ ইয়াতে বেক কেমেৰা কৰি দিওঁ আৰু আমাৰ আধা টিমো আছে টিম নহয় মানে বাকীখিনি ফ্ৰেণ্ডছো আৰু কিন্তু আমি গোটেইখিনি মানে টিমৰ দৰে কাম কৰোঁ তেতিয়া খাই ল'লোঁ পনীৰৰ লগত আৰু এতিয়া খাইছোঁ মাছৰ লগত আপোনালোকে চাব পাৰে এইটো ইহঁতৰ ঘৰত আহিছোঁ প্ৰদান কৰিছে আৰু এখন শৰাই লগতে আছে সম্বৰ্ধনা পত্ৰ আৰু লগতে ধন্যবাদ আৰু আশা কৰিছোঁ আগলৈ যেন আমি আপোনালোকৰ বাবে বহুতো ভাল ভাল কাম কৰি যাব পাৰোঁ আৰু সকলোকে আমি উপহাৰ হিচাপে দিব পাৰোঁ আচলতে জৰুৰী হয় আমাৰ বাবে কাম কৰাৰ কাৰণে আশীৰ্বাদ হ'লে আমি আগুৱাই যাব নোৱাৰিম গতিকে ৰাইজৰ আশীৰ্বাদ হ'লে এনেদৰে আগুৱাই যাব অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ সকলোকে ধন্যবাদ শিল্প কলা যিহেতু ভৰ্তি হৈ আছে
আজিৰ প্ৰগ্ৰেমবোৰ আপোনালোকে চাই ভালে পালে আৰু কেনেকুৱা পালে জনাব কমেণ্টত আৰু যদি আপোনালোকে মোৰ ভিডিঅ'বোৰ আগৰ পৰাই চাই থাকে তেনেহ'লে থেংক ইউ আৰু যদি আপোনালোকে মোৰ ভিডিঅ'বোৰ নতুনকৈ চাই আছে তেনেহ'লে প্লিজ বেল আইকনটো দবাই দিব আৰু আপোনালোকৰ মৰমৰ নীলাঞ্জনাক সদায় মৰম কৰি যাব আৰু এতিয়া আপোনালোকক আৰু বিশেষটো একো নেদেখাওঁ মানে আজিলৈ ভিডিঅ'টি মানে এইকণতে সামৰিছোঁ বাকী শেষত আপোনালোকে নেচাৰটোকে উপভোগ কৰক যিহেতু পথাৰত যেতিয়া মানে খেতি কৰে ধানবোৰ ৰুৱে তাৰ সৌন্দৰ্যবোৰ আপোনালোকে উপভোগ কৰক তো আজিলৈ বিদায় মাগিছোঁ আপোনালোকৰ মৰমৰ নীলাঞ্জনাই